এই পৰম ব্ৰহ্ম কৃষ্ণই সাকাৰ ব্ৰহ্মৰূপে প্ৰকাশ্য হয় আৰু নিৰাকাৰ ব্ৰহ্মৰূপে অদৃশ্য হৈ থাকে। কিন্তু দুয়োটাই সত্য, দুয়োটাই পৰম ব্ৰহ্ম কৃষ্ণৰ স্বৰূপ। আৰু এই পৰম ব্ৰহ্ম কৃষ্ণই সৰ্বলোক লোকান্তৰলৈকে বিস্তৃত। সকলো জড় চৈতন্যত ব্ৰহ্মৰূপে কৃষ্ণই বিৰাজমান হৈ আছে। কৃষ্ণৰ বাহিৰে কিঞ্চিত মাত্ৰও কোনো বেলেগ নাই। বতাহৰ কিবা আকাৰ আছেনে? ফুলৰ যি গন্ধ, সেই গন্ধৰ কিবা আকাৰ আছেনে? তথাপিও গন্ধই তোমাক এইটো ভাবিবলৈ বাধ্য কৰাব যে গন্ধ এনেকুৱা, আৰু বতাহেও এইটো অনুভৱ কৰিবলৈ বাধ্য কৰাব যে বতাহ নহ'লে গৰমত কি অৱস্থা হ'ল হয়। সেই নিৰাকাৰ ৰূপে বতাহ কোন হৈ আছে? সেই নিৰাকাৰ ৰূপে ফুলৰ গন্ধ কোন হৈ আছে? নিৰাকাৰ ৰূপে তোমাক জীয়াই কোনে ৰাখিছে? এই নিৰাকাৰ ৰূপে সৰ্বত্ৰে যি হৈ আছে সেয়া প্ৰভুৱে কৰি আছে। এয়াই পৰম ব্ৰহ্ম কৃষ্ণৰ মহিমা। প্ৰভুক কেৱল ভক্তি আৰু প্ৰেমৰ দ্বাৰা অনুভৱ কৰিব পৰা যায়। এতিয়া এইখিনিতে প্ৰশ্ন কৰিব পৰা যায় যে ভক্তি আৰু প্ৰেম কেনেকৈ হয়? ভক্তি কাক কৰিব লাগে, প্ৰেমত কাৰ পৰিব লাগে? যি নিৰাকাৰ ব্ৰহ্মক মানে তেওঁ সাকাৰ ব্ৰহ্মকো মানিব লাগিব, আৰু যি সাকাৰ ব্ৰহ্মক মানে তেওঁ নিৰাকাৰ ব্ৰহ্মকো মানিব লাগিব। কাৰণ সাকাৰ নিৰাকাৰ দুয়োটা পৰম ব্ৰহ্ম কৃষ্ণৰেই স্বৰূপ। ফুলৰ লগত ফুলৰ সুগন্ধ থকাৰ দৰে সাকাৰ আৰু নিৰাকাৰ। যিদৰে তোমাৰ শৰীৰটো সাকাৰ, কিন্তু শৰীৰটোৰ ভিতৰত যি আত্মা আছে সেই আত্মা নিৰাকাৰ। শৰীৰটো আঁতৰাই দিলেই কি থাকিব? নিৰাকাৰ ব্ৰহ্ম আত্মা থাকিব। এতিয়া কোৱা, তোমাৰ শৰীৰৰ অবিহনে আত্মাই কিবা কৰিব পাৰিছিল নে? আত্মা কিয় তোমাৰ শৰীৰত আহিব লগা হ'ল? আত্মা কিয় তোমাৰ শৰীৰৰ ভিতৰত থাকিব লগা হ'ল? আত্মাই কিয় ৰূপ ধাৰণ কৰিলে? এয়াই প্ৰভুৰ লীলা। যদি ফুলে আকাৰ নলৈ গন্ধই হৈ থাকিলে হয়, তুমি এইটো ক'ব নোৱাৰিলা হয় যে এই পাহ ফুল অমুক, সেই পাহ ফুল তমুক, এই পাহ ফুলৰ নাম অমুক, সেই পাহ ফুলৰ নাম তমুক। যদি আত্মাই শৰীৰ ধাৰণ নকৰিলে হয়, তুমি এইটো ক'ব নোৱাৰিলা হয় যে এইজন মোৰ গুৰু, এইজন অমুক, সেইজন তমুক। কিন্তু সেই আত্মাই যেতিয়া আকাৰ ৰূপ ল'লে, তুমি ক'ব পাৰিছা এইজনে মোৰ গুৰু, এইজনে মোৰ পিতৃ, আৰু এইজনে মই, এইজনৰ নাম অমুক, এইজনৰ নাম তমুক। আৰু প্ৰভু ভগৱন্তও যদি নিৰাকাৰ ৰূপে থাকিলে হয়, আজি তুমি এইটো নাজানিলা হয় যে এইজনেই প্ৰভু কৃষ্ণ, এইজনেই প্ৰভু ৰাম, এইজনেই বিষ্ণু, এইজনেই শিৱ, এইজনেই ব্ৰহ্মা। এই নিৰাকাৰ যেতিয়া সাকাৰ ৰূপ ল'লে, তেতিয়া তুমি গম পালা যে এইজনেই মোৰ পৰম ব্ৰহ্ম প্ৰভু কৃষ্ণ। এইজন কৃষ্ণকে ভক্তি কৰিব লাগে, এইজন কৃষ্ণৰেই নাম কীৰ্তন কৰিব লাগে, এইজন পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰে নাম গুণ গাব লাগে। প্ৰভু যদি নিৰাকাৰেই হৈ থাকিল হয়, এই লীলাভূমি কোনে ৰচনা কৰিলে হয়? এই সংসাৰ, এই মায়া কোনে ৰচনা কৰিলে হয়? এই বিশ্ব ব্ৰহ্মাণ্ডক কোনে ৰচনা কৰিলে হয়? এই পৃথিৱীক, এই জল, অগ্নি, বায়ু কোনে ৰচনা কৰিলে হয়? 84 লাখ জনী সৰগ নৰক কোনে ৰচনা কৰিলে হয়? এই পঞ্চভূত শৰীৰৰ কেনেকৈ সৃষ্টি হ'ল হয়? প্ৰভু অকলেই আছিল, অকলেই থাকিলে হয়। তুমি এইটো জানি লোৱা যে এয়া প্ৰভুৰে ৰহস্য। তোমাৰ জ্ঞান, বুদ্ধি, অহংকাৰ এইবোৰ থোৱা। এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা, ৰাম বুলি শুদ্ধ কৰা মন। প্ৰথমে মনটোকে চাফা কৰি লোৱা। এই মন ক'ত ভ্ৰমি ফুৰিছে জানা? প্ৰভু ভগৱন্তই যে সৃষ্টি কৰিছে সমস্তকে, সমস্ত নিৰাকাৰ আত্মাক সাকাৰ ৰূপ প্ৰদান কৰিছে, আৰু সেই প্ৰদানিত শৰীৰত তুমি আকৃষ্ট হৈছা। তুমি এইটো পাহৰি গৈছা যে সেয়া সকলোবোৰ ভগৱন্তই সৃষ্টি কৰা সাকাৰ স্বৰূপ। তুমি সঁচাকৈ নিজকে প্ৰশ্ন কৰা যে তুমি মোহিত হৈছানে নাই প্ৰভুৰ এই সৃষ্টিত? তুমি সঁচাকৈ উপলব্ধি কৰিব পাৰিছানে নাই যে তোমাক ভোগে বলিয়া কৰি আছে? প্ৰত্যেক শৰীৰে তোমাক আকৰ্ষণ কৰি আছে, প্ৰত্যেক বস্তুৱে তোমাক আকৰ্ষণ কৰি আছে। এই ব্ৰহ্মাণ্ডৰ প্ৰত্যেক বস্তুৱে তোমাক আকৰ্ষণ কৰিব পৰা ক্ষমতা ৰাখিছে। তোমাক যিকোনো সময়ত, যিকোনো পৰিস্থিতিত বিচলিত কৰিব পাৰে। কাৰণ এই ব্ৰহ্মাণ্ড, এই সংসাৰ প্ৰভুৰ এক অদৃশ্য শক্তিৰ দ্বাৰা, প্ৰভুৰ নিৰাকাৰ শক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে। এই নিৰাকাৰ ব্ৰহ্মই যেতিয়া সাকাৰ ৰূপ ল'লে, তেতিয়াই কৃষ্ণ হ'ল। এই নিৰাকাৰ ব্ৰহ্মই যেতিয়া সাকাৰ ৰূপ ল'লে, তেতিয়াই ৰাম হ'ল। এই নিৰাকাৰ ব্ৰহ্মই যেতিয়া সাকাৰ হ'ল, তেতিয়া এই ব্ৰহ্মাণ্ড হ'ল। তুমি আমি সকলো হৈ গ'লো। প্ৰভুৰ অনন্ত গুণ, কোনটো গুণৰ লগত তুলনা কৰিবা? প্ৰভু নিৰ্গুণ। পৃথিৱীত এনে কোনটো আকাৰ আছে যিটো আকাৰ প্ৰভুৰ লগত তুলনা কৰিব পাৰি? নিৰাকাৰ পৰম ব্ৰহ্ম কৃষ্ণক কোনটো আকাৰ ব্ৰহ্মৰ লগত তুলনা কৰিব পাৰিবা? সকলো আকাৰ প্ৰভুৰ পৰা উৎপত্তি, সকলো আকাৰ নিৰাকাৰৰ পৰা উৎপত্তি।